নমস্কাৰ, জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়, জয় আই অসম। পোনপ্ৰথমে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন মই জ্ঞাপন কৰিছোঁ। লগতে আমি দেখিবলৈ পোৱা ৰাম লক্ষ্মণ সদৃশ যি জ্যোতিৰ্দয় আছিলে মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰদেৱ, স্বাস্থ্য ও বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰদেৱ, আমি দুইজনকে আমি ৰাম লক্ষ্মণ বুলি আমি কৈছিলোঁ। আজি মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰদেৱে পুনৰ প্ৰতিপন্ন কৰিলে এইখন দেশত, এইখন ৰাম ৰাজ্যত যে ৰামে 14 বছৰ বনবাস যোৱাৰ সময়ত যেনেকৈ ভাৰতক ৰাজ্যভাৰ শাসন কৰিবলৈ দি থৈ গৈছিলে, ঠিক তেনেকৈ আজি অসমৰ এই সংকট কালত সংকট মোচন কৰিবলৈ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰদেৱক মুখ্যমন্ত্ৰী হিচাপে তেখেতে সমৰ্থন দি ইতিহাস ৰচিলে। যেনেকৈ লক্ষ্মণে যদি শূৰ্পণখাৰ নাক নাকাটিলেহেঁতেন, ৰাৱণ কেতিয়াও ৰামৰ হাতত মৃত্যু নহলহেঁতেন। এই সময়ত, এই সংকট কালত, এই অসমৰ যি সংকটৰ সময়, ৰাজ্যদ্ৰোহ, দেশদ্ৰোহ, জাতিদ্ৰোহ, ভাষাদ্ৰোহ, ধৰ্মদ্ৰোহ যিবিলাক চলি আছে, সত্ৰই হওক, মন্দিৰে হওক, মঠ মন্দিৰে হওক, ভূমি দখল, ধৰ্ষণ, হত্যা, উৎপীড়ন, এইসকল মোগলৰ বংশধৰসকলৰ ইয়াক মষিমূৰ কৰিবলৈ হ'লে আমাৰ ৰত্নাকৰ দস্যুৰ দৰে এজন ব্যক্তি আমাক লাগিব, যি ৰত্নাকৰ দস্যুৱে এটা সময়ত বাল্মীকি হৈছিলে, আৰু সেই বাল্মীকিয়ে যেনেকৈ ৰামায়ণ ৰচনা কৰিছিলে, ইতিহাস ৰচনা কৰিছে, ধৰ্মীয় গ্ৰন্থখন, ঠিক তেনেকৈ বৰ্তমান দায়িত্বভাৰ গ্ৰহণ কৰা মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এইসকল অপৰাধীক কঠোৰ হাতে দমন কৰি ইতিহাস ৰচিব বুলি মোৰ দৃঢ় বিশ্বাস। এইসকল বিধৰ্মীক দুষ্টক দমন কৰি সাধক সংস্থাপন কৰাটোৱে হৈছে আমাৰ মূল লক্ষ্য। এই দুষ্টসকলক দমন কৰিবই লাগিব, আৰু এই দমন কৰিবলৈ হ'লে লক্ষ্মণ সদৃশ এজন ভাতৃৰ হাতত ৰাজ্যভাৰ যি অৰ্পণ কৰিলে মই স্বাগতম জনাইছোঁ। প্ৰভু শ্ৰীৰামৰ আদৰ্শ নিৰ্জু অমায়িক, ঠিক তেনেকৈ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱো আছিলে, আৰু লক্ষ্মণ সদৃশ ডক্টৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ও বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ। আমি বিনম্ৰ অনুৰোধ জনাম, এই ধৰ্ষণকাৰীসকলৰ ওপৰত কঠোৰ হাতেৰে দমন কৰিবলৈ ৰাইজৰ আগত যাতে ৰাজহুৱাভাৱে শাস্তি প্ৰদান কৰিব পাৰে, ঠিক তেনেকুৱা আইন প্ৰণয়ন কৰি এই অসম ৰাজ্যত এই ধৰ্ষণকাৰীসকলক বধ কৰাৰ এখন আইন প্ৰণয়ন কৰিবলৈ মই বিনম্ৰ অনুৰোধ জনাম। লগতে এই মোগলৰ বংশধৰসকলে যিয়ে জাতিদ্ৰোহ, ধৰ্মদ্ৰোহ, দেশদ্ৰোহ, ৰাজ্যদ্ৰোহ কৰি আছে, তেখেতসকলক কঠোৰ হাতে দমন কৰি এইখন শান্তিৰ ৰাম ৰাজ্য স্থাপন কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ইয়াত জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলোৱে থাকিব এইখন ৰাজ্যত, কিন্তু ৰাম ৰাজ্যৰ দৰে এখন ৰাজ্য স্থাপন কৰাটো মই বিচাৰোঁ। আৰু মই বিনম্ৰ অনুৰোধ জনাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে যেনেকৈ কঠোৰ হাতেৰে এই দুষ্টসকলক দমন কৰি ৰাম ৰাজ্য স্থাপন কৰিবলৈ চেষ্টা কৰিছে, ঠিক তেনেকৈ আপুনিও এই দুষ্টসকলক দমন কৰি ৰাম ৰাজ্য স্থাপন কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। মই আশা ৰাখিছোঁ আপোনাৰ দীৰ্ঘায়ু হওক, আপোনালোকৰ এই চৰকাৰৰ দীৰ্ঘায়ু হওক, আৰু সকলোৱে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ লগত সহযোগ কৰি তেখেতৰ এই শাসনভাৰ যে সকলোৱে চলাব পাৰে, সকলোৱে সহায় সহযোগ কৰক।
আৰু যি ৰাম লক্ষ্মণৰ যিটো মানে জ্যোতিৰ্দয় যি ভাতৃত্ববোধ আছিলে মাননীয় প্ৰাক্তন সৰ্বানন্দ সোণোৱাল মহোদয়ৰ লগতে প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীও আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ এতিয়া মানে বৰ্তমানে মুখ্যমন্ত্ৰী তেখেতৰ মানে দুইজনেই এই ভাতৃত্ববোধ সদায় অটুট থাকক ৰাম লক্ষ্মণৰ দৰে তেওঁলোক দুইটা আগুৱাই যাওক আমি ৰাইজ আছো আমি সদায় আপোনালোকৰ আছো সৎ কামত আৰু ধৰ্মৰ কামত আমি সদায় আছো দুষ্টক দমন কৰি সাধক সংস্থাপন কৰি এই ৰাজ্যখন আপোনালোকে শান্তি ৰাম ৰাজ্য স্থাপন কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনালো জয় শ্ৰী ৰাম ভাৰত মাতা কি জয় জয় আই অসম।